পূজা কৰিলোঁ। কাইলৈ যাম আমি কেনেকৈ বেংগলোৰ দুৰ্গা পূজা মানে সোনকালে দেখুৱাই আছোঁ। গুড মৰ্ণিং গাইজ, কি হ'ব আপোনালোকৰ? আমি চাহ তাহ খাই এতিয়া অষ্টমী পূজা চাবলৈ যাবলৈ ওলাম আৰু আপোনালোক সকলোকে মহাষ্টমীৰ বহুত বহুত শুভকামনা জনালোঁ। এই আছাম ছ'চাইটি বেংগলোৰ পূজা মণ্ডপ আহি পালোহি। তাৰপৰা দুবছৰ কৰোণা কালৰ কাৰণে হোৱা নাছিলে, এবাৰ ইয়াত ধুনীয়াকৈ পাতিছে, বহুত ভাল হৈছে, বহুত ক্ৰাউডো আছে। আমি আহি পাইহি চাকি ধূপ জ্বলালোঁ এতিয়া। দুবছৰ ইয়াত পূজা পতা নাছিলে, এবাৰ বহুত ভিৰ হৈছে, ভাল লাগিছে চাই। আপোনালোকসকলে যিসকলে দিয়া নাই, আমি আপোনালোকৰ মঞ্চৰ ওচৰত আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু 10 মিনিটৰ পিছতে আমাৰ আজিৰ দিনটোৰ শেষৰ পুষ্পাঞ্জলি দিয়া হ'ব। পূজা ফালৰ পৰা চুইট দিছে আমাক খাবলৈ। ইয়াতে পূজা চাবলৈ অহা সকলোকে ইয়াত ভোগ খাবলৈ দিয়া হ'ব। এয়া আমাৰ অসমৰ থলুৱা খাদ্য যোগান ধৰিছে, বহুত ভালকৈ বনাইছে। आइसक्रीम दिखाओ। नहीं खाएगा क्या उन लोग? এয়া ভোগ দিলে আমি খাব ধৰিছোঁ। ইয়াত এফালে পূজা চলি আছে, এফালে ভোগৰ ব্যৱস্থাও কৰিছে। ৰাতিলৈ ইয়াত প্ৰগ্ৰেমো হ'ব, আমি দিনতে আহিলোঁ। পূজা চাই আহিলোঁ, ল'ৰাক অকণ গাড়ী খেলাইছোঁ। ল'ৰা ছোৱালীক মনোৰঞ্জন দিবলৈ কাৰণে বহুত ভাল ব্যৱস্থাও কৰিছে। Puja.
ল'ৰাই বহুত ফূৰ্তি পাইছে আৰু গাড়ী খেলিব পাইছে যে। A few moments later. পূজা বুলি সন্ধিয়া ওলাই আহিলোঁ, আজি পূৰা ফুৰিয়ে আছোঁ আৰু দিনটো। ৰাতি 9:30 বজাত আহি পেলাই এয়া ফুৰি আছে ষ্টেচনত। ভিডিঅ' চাই আপোনালোকক যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।